কৰিবলৈ গৈছোঁ ভিডিঅ'টো মানে কি কৰিম গম পোৱা নাই এটা খেল দেখুৱাবলৈ খেল মানে গজালৰ ওপৰত গজাল তুলি মানে এলাকে ৰখাই থ'ব লাগিব ওপৰত ৰখাই থ'বই লাগিব আৰু আজি ইকাটা ৰ'দ দিছে কাৰণেহে মই সেইটো কৰিছোঁ আগতে মই এইটো কোৱাই নাছিলোঁ ভিডিঅ' আজি কৈছোঁ হাই গাইজ কি খবৰ ভালনে বাৰু আপোনালোকে আৰু বলক আজি নতুন ভিডিঅ' এটা আপোনালোকক দেখাম আৰু মোৰ নতুন চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো অকণমান বেলেগতকৈ অলপ বেলেগ ধৰণৰ ভিডিঅ' এটা বনাইছোঁ আৰু বিশেষকৈ আজি বৰ মানে বাহিৰত গৰম আৰু ৰ'দ বেছি সেইকাৰণে বাহিৰলৈ ওলাই গৈ ভিডিঅ' চিডিঅ' নাই বনোৱা আৰু ঘৰৰ ভিতৰতে এটা সৰু ভিডিঅ' বনাইছোঁ আৰু যিসকলে সেইটো ভিডিঅ' নাজানে এই বস্তুটো এনেকৈ বনাই ৰ'ব যিসকলে এই ভিডিঅ'টো মানে নাজানে সেইসকলৰ কাৰণে বনাইছোঁ যিসকলে মানে ভিডিঅ'টো জানে সেইসকলৰ কাৰণে কিন্তু নহয় ভিডিঅ'টো মানে তেনে সৰু ভিডিঅ' হ'লেও অকণমান টেকনিক আছে ভিডিঅ'টোত আৰু ভিডিঅ'টো মোৰ ল'ৰা আইচ মানে ই মানে দেখাব আৰু বলক ভিডিঅ'ৰ কি কৰিম মানে এটা মানে গজাল ল'ম গজালটোৰ ওপৰত আপোনালোকে 13, 14, 15টামান এনেকৈ গজাল থাকিব গজাল গোটেই গজালখিনি মানে এটা গজালৰ ওপৰত মানে ৰাখিব লাগে এটা অকণমান টেকনিক আছে আৰু সময় বান্ধি দিয়া হ'ব 1 মিনিট আৰু মানে সেই বস্তুটো আপোনালোকে বেলেগৰ ওচৰতো বেলেগক মানে লগৰ কোনোবা বন্ধু বান্ধৱীসকল সেইসকলকো আপোনালোকে মানে এই বস্তু টেকনিকটো মানে আপোনালোকে কৰিবলৈ দিব পাৰে কাৰণ এটা গজালৰ ওপৰত 1 মিনিট সময় বান্ধি দিছোঁ আপোনালোকে এই গজালখিনি ৰাখি দিয়ক কিন্তু এবাৰে ৰাখিব লাগিব মানে বাৰে বাৰে সেইটো কৰি দিব নোৱাৰিব মানে একেচোতে আপোনালোকে ৰাখি দিব লাগিব কিন্তু বহুতে নাজানে আৰু বহুতে জানিবও পাৰে সেইকাৰণে মই জনাসকলৰ কাৰণে কিন্তু ভিডিঅ'টো নাই বনোৱা আৰু যিসকলে নাজানে সেইসকলৰ কাৰণে ভিডিঅ'টো বনাইছোঁ গতিকে ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ আপোনালোকে কেনেকৈ মানে বস্তু ৰাখিব লাগে আপোনালোকে চাব আৰু আপোনালোকে বেলেগ কাৰোবাক মানে এই টেকনিকটো আপোনালোকে কৰিবলৈ দিব পাৰে বাজি হিচাপে লগাব পাৰে বোলে 1 মিনিট সময় বান্ধি দিছে এটা গজালৰ ওপৰত বাকী গজালখিনি ৰাখিব লাগে বলক ভিডিঅ'টো মই দেখাই আছোঁ দেখিছে মই এতিয়া এইটো ভৰাই দিম ভৰাই লগে লগে এইকেইটাও এই ওপৰত লেগে 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 পানী ল'ব লাগিব এতিয়া এইটো হেৰি কৰি লওঁ গজালটো মাৰি লোৱা আকৌ গজালটো পুতি লোৱা হাতেদি লৈ দিলোঁ হেৰি হাতীটো কাটি আৰু এই গজালটোৰ ওপৰত মই দেখাই আছোঁ যে আয়ুষ্মানে কেনেকৈ কৰিছে গজাল এটা লৈছে দেখিছে আপোনালোকে 5 ইঞ্চি এইটো গজাল এটা এনেকৈ কাঠৰ টুকুৰা এটা পুতি লৈছোঁ আৰু সেই গজালখিনিৰ ওপৰত আপোনালোকে এনেকৈ গজাল এনেকুৱা ধেৰ মানে এনেকৈ গজাল লৈ ল'ব আৰু ইয়াত কেইটামান আছে 10-15টামান গজাল লৈ ল'ব গজালখিনি গোটেইখিনি আপোনালোকে ক'ব যে আৰু যিজনক আপোনালোকে বাজি লগাব যে এই গজালটো দেখিছে নহয় এইটো 5 ইঞ্চি এটা গজাল আৰু গজালটো এনেকৈ কাঠৰ টুকুৰা এটা থিয় কৰিছোঁ এইটো পকাৰ কাৰণে মানে গজালটো কাঠৰ ওপৰত মাৰি লৈছোঁ পকাখনৰ পৰা নহয় তো অলপ এনেকৈ হাতুৰিটো লৈ অলপ ৰ'বা পোনকৈ আৰু গজালটো এনেকৈ টাইটকৈ মাৰি ল'ব আৰু মাৰি লোৱাৰ পিছত এই গজালটো আৰু এই গজালটো দেখিছে গজালটো এই মাথাটোত মানে এই গজালটো মাথাটোত আৰু বাকী গৈ গোটেই গজালখিনি আপোনালোকে ইয়াত ৰাখিবলৈ ক'ব লাগে 1 মিনিট সময় বান্ধি দিব আৰু 1 মিনিট সময়ৰ ভিতৰত এই গজালটোৰ ওপৰত আপোনালোকে গজালখিনি ৰাখিব লাগে আৰু গজালখিনি ৰাখিবলৈ হ'লে আপোনালোকে মানে ইয়াত বা বাগৰি পৰিব নালাগিব ইয়াৰ ওপৰত মাথাটোতে এনেকৈ থিয় হৈ ৰাখিব লাগে আপোনালোকে যেনেকৈ পথালিকৈ ৰাখে থিয়কৈ ৰাখে যিভাগে ৰাখিবলৈ দিব পাৰে আৰু সেই খেলটো আপোনালোকে বেলেগৰ ওচৰত বেলেগক কৰাব পাৰে আৰু বহুতে খেলটো নাজানে আৰু বহুতে জানিবও পাৰে মই সেইটো কথা নকওঁ সকলোৱে নাজানে বুলি কিন্তু যদি নাজানে আপোনালোকে টেকনিকটো শিকি লওক আৰু মই কেনেকৈ ৰাখাব লাগে মই এইটো দেখাই আছোঁ আপোনালোকক আৰু এনেকৈ বোলে চব আয়ুষ্মানে এতিয়া বস্তুটো বনাই আছে কেনেকৈ ৰাখিব লাগে দেখাই আছোঁ আপোনালোকে চাই থাকক টেকনিকটো আপোনালোকে শিকি লওক আৰু এয়া আয়ুষ্মানে দেখাই আছে ধুনীয়াকৈ হেৰি কৰি লোৱা অলপ চপাই কৰা চপাই পেলাই কৰা অঁ মোৰতো মই আন্ধাৰ হৈছে হেৰি কৰি দিয়া অঁ দেখুৱা আৰু চাওক এতিয়া এইটো কাঠৰ টুকুৰাটোৰ ওপৰত কেনেকৈ বস্তুটো এটা গজালৰ ওপৰত ৰাখি দিলে আয়ুষ্মানে এজন তহঁতৰ মাটি হেৰিত পকাত থৈ দিয়ে লাহেকৈ থৈ দিয়ে
মই কথাটো কৈ দিছোঁ পিছত ছাবস্ক্ৰাইব কৰি দিবা মজা লাগিব শেষত আপোনালোকলৈ আমাৰ এটাই অনুৰোধ যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আমি দিয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যাব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকলৈ থাকিল অশেষ ধন্যবাদ আজি ভিডিঅ'টো ইমানটা সামৰিছোঁ নতুন ভিডিঅ' এটালৈ পুনৰ আহিম আপোনালোকৰ মাজলৈ